আহিছা বা তোমালোকে বহুত কষ্ট কৰিছা, ভাল লাগিছে আৰু দুজনী ছোৱালীও নাই। বহুতখিনি ভাল লাগিলে। বাসুদেৱ থানতে এবাৰ সোমাই যাওঁ বুলি ভাবিলো। গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ দীপাংকৰ। আৰু আজি ইয়াত শ্বুটিঙৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু মই যাব লাগে ঘৰত যোৱাৰ আগতে সোমাই আছোঁ বাসুদেৱ থানত আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সমগ্ৰ পৰিৱেশ। আৰু নেমুটেঙা আকৌ বাই বাই দিওঁ আৰু ইয়াৰ পৰা যাব লাগে। আকৌ লগ পাম অতি সোনকালে আৰু এইটো ছাইডত নাহিম চাগে, সেইটো কাৰণে বাসুদেৱ থানতো এবাৰ সোমাই যাওঁ। সোমাই পেলাই যদি টাইম হয় মই ঘৰত যাম, টাইম নহ'লে দিম আৰু পিছদিনা যাম মাজুলীতে থাকি দিম। এইফালে আমাৰ নেমুটেঙা একদম লগ পাই বহুত ভাল লাগিলে। মোৰ ভাল লাগিছে, তোমালোকে ইমানখিনি আহিছা বা তোমালোকে বহুত কষ্ট কৰিছা, ভাল লাগিছে আৰু ধুনীয়াকৈ এনেকৈ কাম চাম কৰি যোৱা আৰু ইয়াৰ চেনেলটো চবেই চাব আৰু চবেই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব আমাৰ ফেমিলি। ত' গাইজ ফাইনেলি পাই গ'লোঁ সি এইফালে বাসুদেৱ থান। আৰু আজিলৈকে আহি পোৱা নাছিলোঁ, যেতিয়া মানে ধেমাজিলৈ আহিছিলোঁ, যেতিয়া ধেমাজি আহিলোঁ এই বাসুদেৱ থানতে এবাৰ সোমাই যাওঁ বুলি ভাবিলোঁ। এইখন সুন্দৰকৈ প্ৰথম সোমাবলগীয়া গেটখন আৰু এপিনে দোকানবোৰ আছে, এখন দোকান। ভিতৰলৈ সোমাই যাম এতিয়া ধুনীয়াকৈ। সোমাই আহি আছোঁ আৰু এইপিনে চাওক কি সুন্দৰ পৰিৱেশ, মানে গছবোৰ চাওক, গছবোৰ বহুত ধুনীয়া লাগিছে। আৰু এইটো মানুহ ধুনীয়া ল'ৰাটো কেনেকুৱা লাগিছে আহি? ৰাস্তাটো যিমান ধুনীয়া নহয়, এই ৰাস্তাটো ইমান ধুনীয়া ন, তাৰপিছত তাতকৈও ধুনীয়া মই, তাতকেও ধুনীয়া অ'কে মানস নে মানস মানস নে অ'কে মানস? যিমান ধুনীয়া তাতকৈ ধুনীয়া মই, মানস নে অ'কে মানস? আৰু তাতকৈ বেছি ধুনীয়া মোৰ অন্তৰখন, যিটো দেখি নাপায়, মানে মানুহে দেখি নাপায় ন, ইয়াৰ অন্তৰখন নেদেখে ন, ভিডিঅ'বোৰে দেখি থাকে নে কি? এতিয়া সোমাই আহিলোঁ আৰু ধুনীয়াকৈ চাকি তাকি লৈ লওঁ। দাদাই আমাক চাকি দি আছে। এতিয়া চাকি দিছে নে? কেনেকুৱা? ভাল। আমি সেই যোৰহাটৰ পৰা আহিলোঁ, ইয়ালৈ অহা নাছিলোঁ, অকণমান মানে ফুৰিবলৈও আহিলোঁ, তাৰপিছত এইভাগ থানলৈ আহিলোঁ। ভালে কৰিলে দৰ্শন কৰাকৈ দৰ্শন কৰা অকণমান কিবা এটা কৈ দিব নি? কি ক'ম নো, ৰাইজক আহিব কৈছোঁ, বাসুদেৱ থানত আহিব, দাদাক লগ পাবই আৰু এইখনত থাকে। এইখন সুন্দৰ গেট আছে, এখন মানসে পুৰা ভিডিঅ' বনোৱাত ব্যস্ত। মানস কেনেকুৱা? কেনেকুৱা মজা ন? ছোৱালীডাল দেখিছ? ছোৱালীডাল দেখিছ? এনেকুৱা জেগাত আহিছে ছোৱালী নহয়, এনেকৈ চাই থাকিলেও নেদেখিলে। তো গাইজ মানে কি ক'ম আৰু, ধুনীয়াকৈ আহিলোঁ এইফালে, কিন্তু এজনী ছোৱালীও নাই। সঁচা কথা কৈছে, এজনী ছোৱালীও নাই। এইখনেই হৈ গ'ল সুন্দৰ গেট আৰু এইফালে আমি সোমাই যাম ভিতৰলৈ। ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। গাইজ এইফালে হাতত চাকি লৈ আমি সোমাই আহিলোঁ আৰু ভিতৰলৈ এইফালেদি সোমাই যাম। এইফালে সোমাই যাম। মানসে পুৰা ভিডিঅ' বনোৱাত ব্যস্ত। মানস কেনেকুৱা? এই চাই আছে মানে, দেখা নাই চকুৱে, মোবাইলৰ লেন্স লগাই চাইছে, গম পাইছে নাই? হয়নে নহয়? আৰু এইফালে কেমেৰা চেমেৰা লৈ আহিছোঁ একদম। বাইদেউজনী আহি আছে। আচল কথাটো হ'ল কেমেৰাটো আনিছিলোঁ ছোৱালী দেখিম বুলি, দুৰ্ভাগ্যবশতঃ কথাটো হ'ল যে ইয়াত ছোৱালী এজনীও নাই। মানে কি আৰু এনেও কেতিয়াও আৰু কেমেৰা দেখিলে ছোৱালীবোৰ এনেও আৰু মনটো অকণমান যায় আৰু নে কি কয়? এইয়া ভিতৰলৈ সোমাই যাব লাগিব। এইখন হৈ গ'ল মূল গেট আৰু ভিতৰত সোনকালে চাকি গছ জ্বলাই লওঁগৈ, মানে বন্ধ কৰি দিব পাৰেতো, গতিকে চাকি গছ জ্বলাই লওঁগৈ। এইপিনে সুন্দৰকৈ আৰু সোমাই মেলি আহিছোঁ। ৰ'দটোৰ কাৰণে কেমেৰা কোৱালিটি ইমান ভাল নাহিব পাৰে, আৰু কেমেৰা কোৱালিটিটো কেনেকুৱা আহিছে ক'ব মোক। এইফালেদি আমি চাকি জ্বলাবলৈ সোমাই গৈ আছোঁ আৰু মানসত এইফালে গৈ আছে আগত। এইটো হ'ল মই, মানে মিষ্টাৰ দীপাংকৰ আপোনালোকৰ। এইপিনে গৈ আছোঁ সোমাই। এটা সুন্দৰ পৰিৱেশ, নিজান আৰু বহুত ধুনীয়া এটা পৰিৱেশ। ৰঙৰ উৎসৱলৈ স্বাগতম। এই তাত ধুনীয়াকৈ লিখি থোৱা আছে, আপোনালোকে দেখিছেনে নাই বাৰু? মই দেখুৱাই দিছোঁ ৰ'ব। ইয়াত সুন্দৰকৈ লিখি থৈছে, ৰঙৰ উৎসৱলৈ স্বাগতম, ৰঙৰ উৎসৱলৈ স্বাগতম। এইপিনে এতিয়া গৈ আছোঁ চাকি জ্বলাবলৈ। এতিয়া সোনকালে চাকি গছ জ্বলাই লওঁ আৰু এইপিনে চেণ্ডেল পুৰা জোতা খুলি ল'লোঁ।
এতিয়া ভিতৰতে সোমাই যাম আৰু চাকি জ্বলাবলৈ সোমাই যাম কৃষ্ণ দেই লোকেন ধৰিবা আৰু পিনে সোমাই যাম ভিতৰলৈ আৰু আপোনালোকৰ হৈও এটা আশীৰ্বাদ কৰি দিওঁ আপোনালোকৰ ভালে কুশলে দিনবোৰ যাওক আৰু তাৰে কামনা কৰিলোঁ তুমি আগতে আহিছানে ইয়ালৈ চাৰিবাৰ হ'ল আকৌ এবাৰ আহিব ই মানে একেবাৰে লগৰীক লৈ আহিব হয় নাই আশীৰ্বাদ কৰিব আপোনালোকে আৰু ভগৱানে আশীৰ্বাদ কৰে যাতে আমি সফল হ'ব পাৰোঁ কলিতাডাল দিব থাকি গৈছে মই দি দিওঁ কলিতাডাল দিব থাকি গৈছিলে দি দিলোঁ মোৰ দুটা জ্বলাই দিওঁ মানসৰ দুটা জ্বলাই একেলগে আহিছোঁ অলপ মিলা পিতে কৰি আছোঁ মানসক যিসকলে মন দিয়ে সেইসকলে মোকো মন দিব আৰু মোক যিসকলে মন দিছে সেইসকলে মানসকো মন দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব এইবোৰ মৰম হয় মৰম দি মোক খাবি ৰ মই ফালি দিম পলিথিনটো খালে তোৰ বিপদ কৰিব ন পিছত এয়া চাওক কি ধুনীয়াকৈ মৰম কৰিছে দেখিছে মানুহে নকয় এনেকুৱা ককাক কিবা এটা সুধিম ককাই যি কলে মানে যিটো বুজাই দিলে আমাক বুজি পালো যিমানটো জানে ন ককাই আমাক আপুনি বুজাই দিলে বহুতখিনি ভাল লাগিলে আগলৈ আহি থাকিম আজি সৰুৰ পৰা অহা নাছিলোঁ আজি মানে ধেমাজি গৈছিলোঁ এই বোলো সোমাই যাওঁ আকৌ লগ পাম আহিলে এতিয়া গৈ থাকোঁ অঁ আমাৰ চাহে বুজাই দিছে প্ৰথম খায়ে ললি দেখোন তই খাই ললে কি হ'ল পাছত মানে কি কৈছোতো দেখাইছো তই গাইছ মানুহক দেখাবলৈ প্ৰথমতে খাই পেলাই মূৰত লৈছে তই বহুত বেয়া কাম কৰিছ কিন্তু দেই এতিয়া আমি কল খাই বাকলি গুচাবলৈ হেৰি নাই বাকলি গুচাবলৈ এটা হাত বন্ধ সেইটো কাৰণে খাওঁ ফটোচটো মাৰি লওঁ ইয়াত আৰু যাবগৈ লাগিব গৈ পেলাই মানে ধেমাজিও যাব ধেমাজিৰ পৰা আহিলোঁ ইয়ালৈ ঢকুৱাখানালৈ আৰু এতিয়া ঢকুৱাখানাৰ পৰা গৈ আছোঁ মাজুলীৰ পৰা কাইলৈ ৰাতিপুৱা যাম যোৰহাট আৰু ইয়াত এতিয়া ধুনীয়াকৈ ফটোচটো মাৰি লওঁ এটা সুন্দৰ পৰিৱেশ গছবোৰ ধুনীয়াকৈ দিছে গছবোৰ অঁ ক হাতী পিঠিৰ ওপৰত উঠিবি নি হাতী পিঠিৰ ওপৰত উঠাই দে এই তাত অকমান সৰুকে ক মানুহজনে শুনিলে আকৌ চা তোক আকৌ দিবহি আকৌ
তো গাইজ মানে কথা এটা হৈছিলে মানসৰ ভিডিঅ'টোত আপোনালোকে গম পাব কি কথা হ'ল মানে মানুহজনে অকণমান বেয়াকৈ ভাবিলে সেইটো ভাবিবলগীয়া কোনো কথা নাই মানে আমি তিনিজনৰ মাজত ধেমালি কৰি আছিলোঁ মানুহজনে মানে এনেকৈ কোৱা দেখি মানসে এতিয়া ভিডিঅ'টোত দি দিব আপোনালোকে চাব ধুনীয়াকৈ কি কথাটো কৈছিলে আৰু আমি সেইটো ধেমালিৰ কাৰণে পাতি আছিলোঁ বাৰু এইটো কথাটো নোহোৱাও নহয় কিন্তু ধেমালিৰ কাৰণেহে পতা হৈছিলে সেইটো কোনেও মানে চিৰিয়াছলি ভাবি নল'ব আৰু এতিয়া যাওঁ এইপিনে দোকান চোকান বন্ধ কৰি দিলে আমি অকল ঘূৰিয়ে ফুৰিছোঁ সেইটো কাৰণে বোলো ইয়াত এবাৰ সোমাই যাওঁ আৰু মনৰ ভাৱসমূহ প্ৰকাশ কৰোঁ কিবা কিবি হ'বলৈ আৰু এইখন হৈ গ'ল গেটখন কি হৈছে নাজানো দিনটো চব এৰি থৈ অহাতে হৈছে ধেমাজিৰ পৰা আহিলোঁ ঢকুৱাখানালৈ বস্তু চাৰ্ট এৰিলোঁ জেকেটটো এৰিলোঁ তাৰপিছত আকৌ মানসে ঘড়ীটো এৰিলে আকৌ চেণ্ডেল এৰি থৈ আহিলোঁ জোতাযোৰ পিন্ধি আহিলোঁ মানে যেনেকৈ আছিলোঁ আৰু তেনেকৈ গুচি আহিলোঁ বস্তু এৰি থৈ গুচি আহিলোঁ মাত্ৰ বেগটো লৈ আহিলোঁ তাৰপিছত কি হ'ল এতিয়া আকৌ যাবলৈ ওলাইছোঁ এইপিনে এটা হেলমেট এৰি থৈ পেলাই গুচি যাবলৈ লৈছিলোঁ এনে আৰু কি গুচি যোৱা হ'লে কি হ'ল আকৌ ঘূৰিবগৈলগীয়া হ'লে ধেমাজিৰ পৰা যেতিয়া মানে ঢকুৱাখানালৈ আহিছিলোঁ বস্তু 5 ঘৰত 5টা বস্তু এৰিলে এঘৰত স্পৰ্টিং এঘৰত জেকেট আৰু এঘৰত চেণ্ডেল তাৰপিছত এঘৰত ঘড়ী এনেকৈ এৰি থৈ আহিলোঁ আৰু কিনো ক'ম আৰু এতিয়া চব আজি পাহৰণতে গৈছে আজি মই ঘৰ যোৱাৰ কথা আছিলে যোৰহাট যোৱাৰ কথা আছিলে এইবোৰৰ কাৰণে মই আজি যোৱা নহ'লে বাৰু এতিয়ালৈকে এই ঢকুৱাখানাতে আছোঁ আৰু ইয়াৰ পৰা ফুৰি মেলি গৈ তাত পোৱালে হয়তো মই ফেৰি নাপাম গতিকে আজি নাযাওঁ সেইটো কাৰণে কাইলৈ ৰাতিপুৱাই যাম আৰু এতিয়া ফটোজটো দুটামান উঠি লওঁ ধুনীয়াকৈ তই বৰ বেয়া কাম কৰিছ পিং হেৰুৱাই থৈ আহিলে তই পিং হেৰুৱাই দিলি বহুত বেয়া কাম কৰিছ ত' গাইছ এতিয়া যাবলৈ ওলালোঁ মানে ঘৰলৈ মানে যোৰহাট নাযাওঁ য'ত থাকিম তালৈ যাম আৰু মোৰ মোবাইলত চাৰ্জ নাইকিয়া হৈ থাকিলে মানে চাৰ্জাৰডাল মই এৰি থৈ আহিলোঁ কি হৈছে নাজানো আৰু আজি মোৰ লগত কি হ'ল গম নাপাওঁ মনস মোৰ লগত কি হ'ল বাৰু আজি হা ফাল্টুকে দিন মানে মোৰ চাৰ্জাৰডালো থাকি আহিলে কি হ'ব বাৰু আৰু গাইছ এতিয়া আমি বাসুদেৱ মন্দিৰৰ পৰা আহিলোঁ গধূলি হৈ আহিল আৰু বহুতখিনি ভাগৰ লাগিছে এতিয়া শুব লাগে মানে এইকেইদিন কষ্ট হৈ আছেতো সেইটো কাৰণে সোনকালে খোৱাও হোৱা নাই সোনকালে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই